Cheers, Nagi. डर लग रहा है आपका? हाँ डर लग रहा है तो देखो पीछे किसनो किसनो बोल रहे हैं वो पीछे देखो ऊपर देख लीजिए वो सब दार्जिलिंग का। अच्छा अच्छा दार्जिलिंग। ओ वो दार्जिलिंग था ना जी, सब दार्जिलिंग। नेपाल रहा गाँव हुआ अरे টোপনি আহিছো আৰু নোৱাৰিছো ৰাতিপুৱা এনেকুৱা নেদেখুৱে আজিলৈকে ৰাতিপুৱা 4টা বাজিছে এতিয়া ঐ ঐ উঠা ইমান উঠা 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 কেইটা বাজিলে 3:30 ৰাতিপুৱা 3:30 বাজিছে উঠা 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 গুড মৰ্ণিং মই কৰবিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ দাৰ্জিলিঙৰ পৰা এতিয়া প্ৰায় ৰাতিপুৱা 3:30 মান বাজিছে টোপনি যোৱাই নাই চকুত একেবাৰে মানে লাল কাল তথাপিতো উঠিব লাগিব আমি টাইগাৰ হিল ছানৰাইজ চাবলৈ যাম সেইকাৰণে আমি মৰ্ণিঙত গ'লে ভাল মৰ্ণিঙত গ'লেহে আমি ছানৰাইজ চাব পাৰোঁ এতিয়া উঠিছোঁ মই গা ধুলে তাৰপিছত আমি পটাপট যাম আৰু আপোনালোককো দেখুৱাম তেনেহ'লে বলক আজিৰ ব্লগটো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ কোনো উঠা নাই হোটেলত অকল আমিয়ে উঠি গৈছোঁ খোলা আছে ওপৰত খুলিব লাগিব কোনো উঠা নাই হোটেলত আমি উঠি গৈছোঁ আৰু টুপি চুপি পূৰা পিন্ধি লৈছোঁ এইফালে দেখিছেনে পূৰা আন্ধাৰ बारिश हुआ था ना बारिश तो नहीं हुआ ये क्या हुआ ये सप्लाई जो वाटर ड्रिंक्स से करता अच्छा, है वाटर सप्लाई सप्लाई। दार्जिलिंग में ये तो कोलिबा पुराना है ना 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 वाटर सप्लाई ठंडा होने के कारण जो शीत बोलता है ना आप लोग क्या बोलता है हाँ हाँ हम लोग कुछ कोली बोलता है बोलिए हाँ वो भी है थोड़ा सा টোপনি আহিছো আৰু নোৱাৰিছো ৰাতিপুৱা এনেকুৱা নেদেখুৱে আজিলৈকে ৰাতিপুৱা 4টা বাজিছে এতিয়া ৰাতিপুৱা 4টা বজাত আমাৰ কণ্ডিশ্যন এইটো কোনে কৈ আছে কৈ দিয়া আমি গৈ আছো ৰক গাৰ্ডেন তাৰপিছত ভিউ পইণ্ট টাইগাৰ হিল ভিউ পইণ্ট আমি সূৰ্যোদয় চাব গৈ আছো টোপনি ধৰিছো ভাগৰ লাগি গ'ল উঠোতে কেনেকুৱা ওপৰলৈ উঠি আহিছোঁ নহয় গাড়ী বহুত দূৰত ৰাখিব লগা হৈছে কাৰণ ট্ৰেফিক হৈ গ'ল আৰু আমি যদি গাড়ীত ৰৈ দিওঁ তেতিয়া ছানৰাইজ দেখা নাপাম কথা ক'ব নোৱাৰোঁ মানে ইমান ভাগৰ কৃষ্ণ সেইটো মন্দিৰ কৃষ্ণ কৃষ্ণ প্ৰভু উশাহ নাইকিয়া হৈ গৈছে ছানৰাইজ চোৱা পাইছা বজা দাৰ্জিলিঙত আহি ছানৰাইজ চোৱা এতিয়া কফি লোৱা খাই দিয়া অকমান ওলাইছেনে ছানৰাইজ লাহে লাহে ডাঙৰ হৈ আহি আছে অ' মাই গড আই এম সো এক্সাইটেড ডাঙৰ হৈ আহি আছে कंचनजंगा देखना है तो कंचनजंगा देखना है तो आप आएंगे रुके अभी नहीं এফালে চোৱা ऐसे कीजिए ना
কেনেকুৱা লাগিছে কাঞ্চনজংঘা চাই কেনেকুৱা লাগিছে মজা 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 কফি খাই খাই কাঞ্চনজংঘা সানরাইজ আচ্ছা সানরাইজ তো ও মাই গড চিয়ার্স নাকি কাঞ্চনজংঘা দেখিলো সানরাইজ দেখিলো ফাইনালি একদম মোৱামুই সময় আৰু এটা সাজু একে কপাহৰ মাজৰ পৰা ওলাই আনিছে নেকে ওলাই ইমান পকে ওলাই ইমান পকে वो देखे जाइए ये फ्री हो गया टेस्टी टेस्टी अरे हे पापा ना ये वो ना पापा के लोज लो ना बेले ना रोज होता है सनराइज तो रोज दिखा है ये नहीं दिख रहा है अच्छा ये कांचनजंघा आज दिखा है एक हफ्ता का ओ माय गॉड अमाइला लकी आई एम सो लकी और पूरा टाइमिंग में एक पी के जाइए ना एक पी के जाइए पेट गैस हो जाएगा दीदी दीदी थैंक यू छैन उहिले किलो ৰাতিপুৱাই দিল খুশ হৈ গ'ল বহুত ভাল লাগিলে এনেকুৱা ভাল লাগিছে অকমানিকে ওলাই আহিছে এনেকে কপাহৰ পৰা ওলাই অহা নিচিনা আৰু কাঞ্চনজংঘা বোলে 10 দিন ধৰি দেখা নাই আমি অহা কাৰণে আজি স্পেচিয়েলি কাৰোবাক কৈ থৈছিলো চাগে ন আজি ধেমাজিৰ পৰা ধেমাজিহে ওলাইছে অকল ধেমাজি ওলাই যায় অসমৰ পৰা 4জন ব্যক্তি আহিব গতিকে কাঞ্চনজংঘা ওলাবই লাগিব আমি পুৰা ভৰি দিছো আৰু টুইটকে ওলাই গৈছে আৰু ইমান এক্সাক্ট টাইমত ন আমি এটা পাইছো আৰু ওলাইছে কেনেকুৱা লাগিছে ओ मजा উৰা উৰা मजा मजा पैसा उसूल सिनेमा চাই কাঞ্চনজংঘা চাই আহিলো কিন্তু আমি এটো যদি নাচালো হেতেন বেয়া লাগিলে হয় ন আৰু কি কয় দাৰ্জিলিং আহিলে মানে আপোনালোকে সানৰাইজ চাব যদি লাগ ভাল হয় তেতিয়া আপোনালোকে কাঞ্চনজংঘাও দেখিব ফটো উঠিবা এতিয়ালৈকে ভাল ফটো পোৱাই নাই মানে ভাল কেনেকুৱা ফটো উঠিব আল্টিমেট উঠিব লাগিব মানে ফেচবুকত মানে ধামাকা উৰাব লাগিব হয় নাই জুই মানে ফেচবুকত মানে এটা আল্টিমেট উঠিব লাগিব মানুহে ফেচবুকত ক'লে ৱাও উদয় আৰু উৎপলে ক'ত গৈছে বুলি ইউ স্কোৱাৰ জুই নামোতে বেয়া লগা নাই কিন্তু জানা নামোতে ভাল লাগিছে উঠোতে কিন্তু মজা উৰি গৈছিলে মোৰ যে উশাহ চুখা বন্ধ হৈ গৈছিলে ৰবা কি কৰিবা যদি অকল ইয়ালে যদি আহিলো চাইনাৰ চাবৰ কাৰণে তেতিয়া তোমাৰ অকল মানে 1200 আছিল কিন্তু এতিয়া আমি আৰু দুটা চাইছি ৰক গাৰ্ডেন আৰু টি গাৰ্ডেন এটো কাৰণে মানে অলপ বেছিকে ল'ব অৰেঞ্জ ট্ৰি গাৰ্ডেন ইমান মানে ওখ চাপৰ ৰাস্তাত মাৰাথন ৰেচ হৈ আছে সৰু সৰু ল'ৰা ছোৱালীবিলাক বেছি ডাঙৰ নহয় স্কুলৰ হ'ব চাগে স্কুলৰ হ'ব ই অকমানি দেখিছে নাই পোৱালীকেইটা মৰম লাগিছে সৰু পৰা একেবাৰে ধুনীয়া ধুনীয়া মজা हाँ जा रहा हूँ बाप रे क्या रास्ता है रे डर लग रहा है आपका हाँ डर लग रहा है तो देखो पीछे किसनो बोल रहे हो पीछे देखो ऊपर देख लीजिए वो सब दार्जिलिंग का अच्छा अच्छा ओ वो दार्जिलिंग था ना सब दार्जिलिंग वाटरफॉल्स तो देखि पालो फुटबॉल এই তো সাইডলে চাবা वाटरफॉल्स देखि पाइ जाबा
কৃষ্ণ কৃষ্ণ হৈ আছে নেকি দেখবা ৰাস্তা কৃষ্ণ কৃষ্ণ হৈ আছে यही तो है टी गार्डन आपको कौन सा टीका है यही ऑरेंज আমি ৰক গাৰ্ডেন পালোহি ৰক গাৰ্ডেনলৈ অহাৰ ৰাস্তাও যি ভয়ংকৰ আমি নিজে গাড়ী লৈ আহিলে কেতিয়াও মানে আহিব নোৱাৰি এওঁলোকে সদায় চলাই থাকে সেইকাৰণে একো প্ৰব্লেম নাই আৰু খুব ধুনীয়া ৱাটাৰফল পুৰা মন্দিৰত ফুট দিছিলে যে ফুট ডাঙৰ হৈ গ'ল इको फ्रेंडली আৰু বুঝা ৰক গাৰ্ডেনত আহি ব্ৰেকফাষ্ট কৰিছোহি ব্ৰেড অমলেট আৰু লাল চাহ ये दार्जिलिंग टी है वेरी स्पेशल very special orange color কেটকা টিকেট 20 रुपीस के ড্ৰেছ পিন্ধিছোঁ নেপালী আৰু ফটো তুলি 50 টকা লয় ড্ৰেছটো কেনেকুৱা লাগিছে ক'ব হা বহুত টকা লাগিছে নি তুমি ইয়াতে থাকি যোৱা কিয় লাগিছে নেপালী ভাল লাগিছে না আজি আমি নেপালী বনি গলো নেপালী ড্ৰেছ আৰু উদৰ চাওঁ প্ৰিয়ংকা উদৰ ফটো মাৰিলোঁ আমি আৰু ফটোখিনি শ্বেয়াৰ কৰিম নিশ্চয় এয়া আমাৰ ৰজা নেপালৰ ৰজা নেপালৰ ৰজা গাঁওবুঢ়া আৰু মজা মজা আমি ইফালে আহিছিলোঁ সেয়া গাড়ীবিলাক আমি আমি এতিয়া টি গাৰ্ডেনত আহিছোঁ টি গাৰ্ডেন এইটো দাৰ্জিলিঙৰ টি গাৰ্ডেন চাহপাতটো বহুত সৰু সৰু ন পাতটো বহুত সৰু আমাৰ অসমৰ চাহৰ লগত নিমিলে ग्रीन ट्री व्हाइट ट्री ऑरेंज तो असले जे आम्ही खाइसिलो फर्स्ट क्लास सेकंड क्लास क्या है ये सीजन का होता है जैसे ये आपका साल का केला पत्ती है first अच्छा class। हाँ हाँ दीदी सेकंड क्लास है और वहाँ पे जो रॉक गार्डन है ना वो Orange- ऑरेंज orange- कलर का मिला था वो दूसरा है क्या क्या मिला था मतलब चाय मैंने मतलब चाय ऑरेंज जो कलर का चाय है वो ऑरेंज कलर जैसा मतलब कलर है तो इसका आपको ये सेकंड বাগানত চাহপাত চিঙুগে যা ফটো 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 কি মানে হ্যাঁ চল হৈ গ'ল থ্যাংক ইউ দাদি ओके आप कहाँ से स्काई तो बहुत ভাল লাগে ন এতিয়া আমি আছো দাৰ্জিলিঙৰ টয় ট্ৰেইন ষ্টেচনত আৰু আহিলোঁ আজি ৰাতিপুৱা 4টা বজাতে উঠিলোঁ ন
তিনিটাত উঠিছোঁ 4টাত ওলালোঁ ওলাই মেলি ছানৰাইজ চালোঁ কাঞ্চনজংঘা চালোঁ তাৰপিছত ৰক গাৰ্ডেন চালোঁ আৰু টি গাৰ্ডেন চালোঁ আহি এতিয়া ইয়াতে ৰৈছোঁ ষ্টেচনত টিকেট কৰি আছে এইফালে আমি এতিয়া মই ভাবিছোঁ মানে আজিৰ ব্লগটো এইটো ব্লগ ইমানতে শেষ কৰোঁ আৰু নেক্সট ব্লগটো আমি টয় ট্ৰেইনত উঠা ব্লগটো আকৌ নতুনকৈ ষ্টাৰ্ট কৰিম কাৰণ সেইখিনি বহুত বেছি দীঘলীয়া হৈ যাব চ' এই ব্লগটো ইমানতে সামৰি মাৰিছোঁ আপোনালোকে নেক্সট ব্লগ চাই থাকিব